এইবাৰ স্পেচিয়েল কেইটামান আছে। প্ৰত্যেকবাৰ আমি মিচিং ইউথ ফেষ্টিভেল পাতো। আমাৰ লক্ষ্য এটা শৃংখলাবদ্ধ মিচিং সমাজ এটা নতুন প্ৰজন্মক লৈ গঢ়াৰ কাৰণে আমি এই মিচিং ইউথ ফেষ্টিভেল আমি পাতো। আমাৰ কলা সংস্কৃতিটো নতুন প্ৰজন্মসকলে যাতে ক'ৰবাত বিচলিত হৈ নাযায়। আমাৰ পৰম্পৰা নীতি নিয়মৰ পৰা আৰম্ভ কৰি খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি আমাৰ যিটো কালচাৰ আছে, এই কালচাৰটোক আমি পৰিচয় কৰি দিয়াৰ কাৰণে মিচিং ইউথ ফেষ্টিভেল আমি পাতো। আৰু যোৱাবাৰ ইয়াতে আমি নৱম পাতিছিলোঁ, এইবাৰ দশম। এইবাৰৰ দশম মিচিং ইউথ ফেষ্টিভেলৰ ইম্পৰ্টেণ্ট কেইটামান কথা আছে যোৱা অন্যবোৰতকৈ, যে আমি মিচিং ইউথ ফেষ্টিভেল অনুষ্ঠিত কৰোঁ আমাৰ ৰাইজৰ দান বৰঙণিৰে। আৰু এই দান বৰঙণি আমি সংগ্ৰহ কৰিব যাওঁ TMPKৰ কৰ্মকৰ্তাসকলে। কিন্তু এইবাৰ এটা উল্লেখনীয় কথা উল্লেখ কৰিব লাগিব, যে এইবাৰ আমি 1 কেজি চাউল ৰাইজৰ পৰা খুজিছিলোঁ, ৰাইজে আমাক 5 কেজি পৰ্যন্তলৈকে বৰঙণি আগবঢ়াইছে। লগে লগে আমি TMPK আমাৰ কৰ্মকৰ্তাসকলে যেতিয়া সংগ্ৰহ কৰিব গৈছিলোঁ আগতে, এইবাৰ আমাৰ জ্যেষ্ঠসকল প্ৰমানন্দ চাইয়া, আমাৰ যি জ্যেষ্ঠ মুৰব্বী আমাৰ মিচিং জাতিৰ, আমাৰ জ্যেষ্ঠ মুৰব্বী আমাৰ ভুৱন পেগুজনাই সমষ্টিৰ বিধায়ক, আৰু পূৰ্ণ তত্বাৱধানত আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু মহাশয়, লগতে আমাৰ যিবোৰ জ্যেষ্ঠ TMPK MMK মিমা কাবাঙৰ আমাৰ এক্স প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, এক্স কৰ্মকৰ্তাসকল, মিচিং অট'নমাছ কাউন্সিলৰ যিমানবোৰ আমাৰ মন্ত্ৰীসকল, আমাৰ MLA সকল, এইবাৰ নিজে গৈ ৰাইজৰ মাজলৈকে গৈছে, নিজে গৈ চাউল সংগ্ৰহ, চব্জি সংগ্ৰহ কামত লাগিছে, বাঁহ সংগ্ৰহ কামত লাগিছে। সেইকাৰণে এইবাৰ স্পেচিয়েল। আৰু দিয়াসকলে, প্ৰত্যেকটো গাঁৱৰ মানুহে, প্ৰত্যেকটো ঘৰৰ ফেমিলিয়ে আমাক এইবাৰ নিজাববীয়া নিজে উপযাচি দিছে। তো মই সেইকাৰণে প্ৰথমে আপোনালোকৰ জৰিয়তে মই প্ৰত্যেকজন মিচিং পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু প্ৰত্যেকজন জ্যেষ্ঠ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইবাৰ আমি সাংবাদিকক আগতে চিঠি দি মাতিবলগীয়া হয়, আহকচোন আমাৰ কিবা ক্লিপ এটা লৈ মেলি বাতৰি এটা কৰি দিয়ক। কিন্তু এইবাৰ প্ৰয়োজন হোৱা নাই। সেইবুলি আপোনালোকক প্ৰয়োজন নহয় বুলি কোনো প্ৰশ্ন নহয়। মানে এই যি ব্যস্তৰ মাজতো আপোনালোকক মাতিবলৈ অসুবিধা, কেতিয়াবা পাহৰি যাওঁ বা কেতিয়াবা কিবা এটা কাৰণ। এইবাৰ এনেধৰণৰ নতুন প্ৰজন্মসকলে, কলেজ ইউনিভাৰ্চিটিত পঢ়ি থকা নতুন প্ৰজন্মসকলে আমাক সহায় কৰিছে ছ'চিয়েল মিডিয়াৰ থ্ৰু, যে প্ৰত্যেকটো দিনৰ চাউল সংগ্ৰহৰ পৰা আৰম্ভ কৰি, চব্জি সংগ্ৰহৰ পৰা, গাহৰি সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি, বাঁহ বেত সংগ্ৰহ কৰা আৰম্ভ কৰি সকলো ধৰণৰ কাম কাজত তেখেতসকলে আমাক সহযোগ কৰিছে। তাৰ কাৰণে মই নতুন প্ৰজন্ম, কলেজ ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা ছোৱালীবোৰক, মাৰবোৰ ভাইটি ভণ্টিসকলকো মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা স্পেচিয়েল কথা হ'ল, আমি 42 বছৰ যি সংগ্ৰাম কৰিছোঁ, সেই সংগ্ৰামৰ এটা শেষ পৰিণতিৰ দিশে আমি আগবাঢ়ি গৈছোঁ। তাৰ মূলত আছিলে যে আমি 42 বছৰৰ পাছত প্ৰথমবাৰৰ কাৰণে 2025ৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহজীৰ লগত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ জাতীয় মিচিং ৰাভা তিৱাৰ 3টা জাতীয় অৰ্গেনাইজেশ্যনৰ মুৰব্বীসকলৰ মাজত প্ৰথমলানি ট্ৰাইপাৰ্টিক বৈঠক দিল্লীত অনুষ্ঠিত হয়। তাৰ পাছত দিল্লীত ডিচেম্বৰ 25 তাৰিখে অনুষ্ঠিত হোৱাৰ পাছত আজি 1 মাহৰ পাছতে অমিত শ্বাহজী আমাৰ TMPKৰ অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে আহিব। তাৰ কাৰণে এইটোৱে আমাৰ কাৰণে স্পেচিয়েল, আৰু তাৰ কাৰণে আমি বহু আশাৰে বাট চাই আছোঁ। অহাকালিৰ দিনটোত, অহাকালি 30 জানুৱাৰী তাৰিখে দেশৰ গৃহমন্ত্ৰী আমাৰ মাজত উপস্থিত হ'ব, আৰু ৰাইজে উৎসাহেৰে তেখেতক আদৰিবৰ কাৰণে প্ৰায় আমাৰ 2 লাখতকৈ ওপৰৰ জনসমাগম হোৱাৰ কথা আমাক ৰাইজে জনাইছে, আৰু নিশ্চিতভাৱে অহাকালি জনসমাগম 2 লাখতকৈ ওপৰত হ'ব। তাৰ কাৰণে মই মিচিং ৰাইজক আৰু বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ পূৰ্ণ নেতৃত্বত মিচিং ৰাভা তিৱাৰ যি সংগ্ৰামৰ সমাধাৰ দিশ, সেইটো উলিওৱাৰ এটা তেখেতে ফ্ৰণ্টৰ পৰা নেতৃত্বলৈকে লৈছে। তাৰ কাৰণে আমি TMPKৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ অসমৰ শিক্ষামন্ত্ৰী, বয়াম জনজাতি মন্ত্ৰী ডক্টৰ অনুজ পেগুকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতেই যদি প্ৰথমবাৰৰ কাৰণে মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদা বা 6 শিডিউলৰ বিষয়টো অসম চৰকাৰৰ পৰা যদি দিল্লীলৈ প্ৰেৰণ নকৰা হ'লে, দিল্লীত আমাৰ এই আলোচনা অসম্ভৱ হ'লে হয়। তো মই অসম চৰকাৰ, ভাৰত চৰকাৰৰ
ভৈয়াম জনজাতি বিভাগ গৃহ বিভাগক মই আজিৰ দিনটোৱে এই পবিত্ৰ দিনটোত অহাকালি 30 জানুৱাৰী আজি 29 তাৰিখ অহাকালিৰ পবিত্ৰ দিনটোত মিচিং জাতিৰ এটা ঐতিহাসিক ক্ষণ এটা হিচাপে পৰিগণিত হ'বলগীয়া দিনটোৰ আগদিনাই মই অসম চৰকাৰ ভাৰত চৰকাৰৰ নেতৃত্বকাৰী সবল নেতৃত্বকাৰীসকলক মই ইয়াত আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আহি আমাৰ যিবোৰ সমস্যাৰ বিষয়বস্তুবোৰক উপস্থাপন কৰিব বুলি আমি দৃঢ়তাৰে আশাৰে বাট চাই আছোঁ ধন্যবাদ।